প্ৰথম অৱস্থাত যেতিয়া মোৰ হেড টিচাৰে লোৱাৰ ছেকশ্যনত ক্লাছ দিছিল মই খুবেই বেয়া পাইছিলোঁ মোৰ মানে এটাই কমপ্লেইন আছিলে যে সিহঁত ইমান বেছি মাতে ইমান বেছি কথা কয় অমুকে মোক চুই দিলে অমুকে মোৰ পেঞ্চিল লৈ গ'ল মোৰ চুলি চুই দিছে এনেকুৱা হাজাৰটা সিহঁতৰ কমপ্লেইন থাকে যাৰ কাৰণে মই বহুত বেছি বেয়া পাইছিলোঁ এই প্ৰথম অৱস্থাত কিন্তু লাহে লাহে যেতিয়া স্কুল গৈ পেলাই প্ৰথম ক্লাছটো ক্লাছ 5ত কৰোঁ সঁচাই দিন বাগৰি গৈ আছে আৰু মই সিহঁতৰ প্ৰতি আসক্ত হৈ আছোঁ সিহঁতৰ ইমান ভাল পোৱা মোৰ প্ৰতি ইমানেই নিভাঁজ মৰম সিহঁতৰ ঘৰত কি খায় কি পিন্ধে মাক দেউতাকে কি কয় কি নকয় কি কৰে গোটেই ঘৰৰ খবৰ আহি পেলাই মোৰ লগত ক'ব জাতি ধৰ্ম বৰ্ণ লিংগৰ একোৰে ভেদাভেদ নাই সিহঁতৰ ভিতৰত সিহঁতে ইমান মৰম কৰে মোক সিহঁতৰ গোটেই গালৰ ভিতৰত মই অকল এগৰাকী মুছলিম ছোৱালী আৰু গোটেই গাল সিহঁতে হিন্দু ল'ৰা ছোৱালী গোটেই ষ্টাফ হিন্দু যদিও সিহঁতৰ আটাইতকৈ ভাল লগা মেডামজনীয়ে মই আমিবোৰে খোৱাও শ্বেয়াৰ কৰোঁ এজনে আনজনৰ লগত সিহঁতে খোৱাটো কেতিয়াও দ্বিধাবোধ নকৰে আৰু ময়ো নকৰোঁ কেতিয়াবা গৈ আকৌ সিহঁতৰ গাৰ্জেনকো মাতি আনে মোক দেখুৱাবলৈ মা চোৱা এইজনী মেডাম বহুত ভাল লাগে মই কেতিয়াবা ধুনুক লৈ গ'লে উপায়েই নাই কিমান যে মৰম কৰে সিহঁতৰ ভাগৰ পইচাৰে মোৰ ধুনুক খুৱায় কেতিয়াবা মানা কৰিলেও সিহঁতে নামানে লুকাই হ'লেও খুৱাব এই ল'ৰাজন যে চাইছে ই ধুনুৰ আটাইতকৈ ভাল বন্ধু সদায় সুধি থাকিব ধুনুৰ কথা কিয় অনা নাই আজি কিয় অনা নাই সদায় মিছ কৰে সি